নমস্কাৰ আপোনালোকক সৰু সৰু দুটা কৌতুক কওঁ দুটা পাগল ফুৰিবলৈ গৈছে ৰাস্তাত এটা সম্পূৰ্ণ নাঙত একো কাপোৰ কানি নাই গাত আৰু এটাৰ অকল গামোচাখন আছে দুইটা ফুৰিবলৈ গৈছে সব মানুহে এই নাঙতটোক চাই পেলাই ফিচিংকে হাঁহিছে তেতিয়া ইটো পাগলে দেখি পেলাই কথাটো বুজি পাইছে যে তাক দেখি হাঁহিছে তেতিয়া ইটোৱে তাক গামোচাখন খুলি দি কৈছে ঐ তোক সব মানুহে চাই হাঁহিছে ল এখন পিন্ধি ল এতিয়া দ্বিতীয়টো শুনক নতুনকৈ বিয়া পাতিছে এসপ্তাহ মানৰ পাছত দৰা কইনাই গাড়ী লৈ ফুৰিবলৈ ওলাই গৈছে মানে দৰাই কইনাক কাট মাৰিছে কি বুলি মানে ফিল্ড এখনত গৰু এটা চৰি আছে তেতিয়া দৰাটোৱে কইনাজনীক কৈছে গৰুটো দেখুৱাই পেলাই সেইটো তোমাৰ ৰিলেটিভ তেতিয়া কইনাজনীয়ে কৈছে বিয়াৰ পিছত হৈছে